ক'ত যাবগৈ ক'ত যাব আয়ু দেহি ঘৰ ক'ত আপোনাৰ জানে ঘৰ ক'ত আপোনাৰ নাজানে এইপিনে ক'ত টেম্পুত যাবলৈ বিচাৰিছিলে আপুনি হা খোজকাঢ়ি যাব ঘৰ ক'ত জানে নেকি আপুনি মই টেম্পুত উঠাই দিম ৰ'ব নেকান্দিব নেকান্দিব ঘৰ ক'ত জানে জানো আপুনি ক'ত আছে 3 মাইল 3 মাইলত আপোনাৰ ঘৰ ৰ'ব কিবা এটা খাই ল'ব ৰ'বচোন ৰ'ব মই আহি গ'লোঁ নহয় আপোনাৰ ল'ৰা কিবা এটা খাই ল'ব ৰ'ব দেই তাৰপৰা মই আপোনাক যোৱা ব্যৱস্থা কৰি দিম মই গাড়ী দি থৈ আহিব ৰ'ব আহক মাইদেউ চাহ খাম আহক মই পাই গ'লোঁ যে আপুনি কান্দি নাথাকিব আহক চাহ খাম আহক আপোনাৰ 3 মাইলত থোৱা ব্যৱস্থা মই কৰিম মই আহি গ'লোঁ যে আপুনি চাহ ভাত খাই লওক তাৰপিছত মই থোৱা ব্যৱস্থা কৰি দিম আহক ধুনীয়াকৈ খাই লওক গিলাচ এটা দিয়ক বইল ডিম আছে খাওক খাওক দেই ধুনীয়াকৈ খাওক আৰু ভাত কেইটামানো খাব লাগিব আপোনাৰ মানুহজনীৰ স্বাস্থ্যটো একে নোহোৱা হৈ গৈছে এনেকৈ ঘূৰি ঘূৰি আহি লওক পানী লওক বহুত দুখ লাগে মানুহগৰাকী চুচৰি ফুৰিছে টেম্পুত উঠিবলৈ কোনো এটা মানুহে উঠাই দিয়া নাই মানুহজনী আইতাগৰাকী কিন্তু মানসিক ৰোগী নহয় কিহৰ কাৰণে নহয় কাৰণ আইতাগৰাকীয়ে হাতটো ধুবলৈ বাহিৰলৈ গিলাচটো লৈ আহিছে তাকেই ভাবি চাওক হাতটো নোধোৱাকৈ খালে হয় কিন্তু হাতটো ধুই খাইছে বহুতেই দুখ লাগে বহুত দুখ লগা কিছুমান পৰিৱেশ দেই সঁচাকৈ আপুনি খাই লওক ধুনীয়াকৈ আহি আমাৰ মা আছে নহয় আমাৰ মাহঁতে ভাল পায় আপোনালোকক মই মাক দেখুৱামগৈ এইটো ভিডিঅ' লওক খাওক ময়ো খাম আপোনাৰ লগতে আপুনি মোৰ ল'ৰা হিচাপে ভাবক খাওক ধুনীয়াকৈ খাওক আমলেট এটাও বনাই দিব ভাত খাইছিলে কালি আপুনি নাই খোৱা ন আপুনি এতিয়া ৰাতিপুৱা ক'ৰ পৰা আহি আছে ঢেকীয়াজুলি এইটো চাইডৰ পৰা আহি আছে খোজকাঢ়ি ন 3 সপ্তাহ একো খোৱা নাই হয় 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 খাওক ধুনীয়াকৈ খাই লওক এতিয়া ভাতো খাব নি কেইটামান এই বয়সটোত এনেকৈ ঘূৰি ফুৰিলে বহুতেই বেয়া লাগে সঁচাকৈ মোৰ জেগাটোৰ যেতিয়া আশ্ৰমখন হ'ব ন এনেকৈ কোনো থাকিব নোৱাৰে সঁচাকৈ চবকে এটা ভাল জীৱন দিবলৈ চাম কৰি যাম শিৱ বাবাই আশীৰ্বাদ কৰিলে সকলোকে এনেকৈ মুখত হাঁহি বিৰিঙাবলৈ যত্ন কৰিব লাগিব আইতাগৰাকীয়ে 3 মাইলত ঘৰ বুলি কৈছে আৰু আইতাগৰাকী অকণমান সুস্থও হয় কাৰণ হাত ধুই ধুনীয়াকৈ খোৱা বোৱা কৰিছে সঁচাকৈ এয়াই হ'ল মানুহৰ জীৱন 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 মানুহৰ জীৱনটো বহুত ৰঙীন ৰঙীন জীৱনৰ এয়া আধৰুৱা অংগ নমাই দিলে ভাড়া নাই বুলি ক'লে এই টেম্পু এখনৰ ওচৰতে আছিলে হয় হয় বহুত বেয়াও লাগে আপোনাৰ এতিয়া হোটেল আছে আপোনালোকে এনেকৈ সহায় কৰি থাকে ন এয়া দাদাহঁতৰ নৱালী হোটেল এখন আছে দাদাহঁতৰ হোটেলখনত এই আইতাক চাহ খোৱালোঁ দাদা বাইদেউ আৰু ছোৱালীও আছে দোকানখনত এনেকুৱা মানুহ আহিলে দাদাহঁতেও বহুত মৰম কৰে কাৰণ হোটেল থাকিলে দিনটোত মানসিক ৰোগী এনেকুৱা বহুত আহে ন দাদা সেইকাৰণে দাদা বাইদেৱে বহুতোখিনি মৰমো কৰে দাদা বাইদেউৰ দোকান নৱালীত আছে আমাৰ বিবেকানন্দ স্কুলত সোমাই যোৱাত আপোনালোকে আহিলে কেতিয়াবা চাব এই দাদা বাইদেউ হোটেল দিয়ে কিন্তু বহুত মৰমীয়াল এই সৰু হোটেলখন নৱালীত খুলি লৈছে কিন্তু এনেকৈ আহিলে দাদা বাইদেউ বহুত মৰম কৰে মানুহক সেইকাৰণে আপোনালোকক দেখুৱালোঁ আপোনালোক এনেকৈ তেজপুৰ ঢেকীয়াজুলি পিনৰ পৰা আহিলে এইটো ছাইডৰ পৰা আহিলে এনেকৈ নৱালী হৈ হ'ব তাকে আহক আইতাজনীকৈ দাদায়ো খোৱা বোৱা দি পেলাই চাহ তাহ অকণমানো দিছে তাকে বহুত ভাল লাগিল দাদাকো লগ পাই খাই লওক আইতা খাই লওক এই লাল চাহ অকণো দিছে লাল চাহকণো খাই ল'ব দেই যিকণ খাইছে ধুনীয়াকৈ খাইছে আপোনালোকে দিনটো বহুতেই লগ পাইছে ন বহুত এবাৰ বুঢ়া এটা একদম 3 মাহ দিন বিচনা পাৰি দিওঁ খুৱাই দিওঁ গাখীৰ গৰম দিলে ক'ব বোৱাৰী মোক হেৰি গাখীৰ গৰম দি দিবা তেনেকৈ কয় গাখীৰ দিওঁ আকৌ মাছ বনালে ডাঙৰ ডাঙৰ পিচ মোক দিবা আমি তেনেকুৱাই দিওঁ হয় হয় নাই ভগৱানে আশীৰ্বাদ কৰিব আপোনালোকক এনেকৈ সহায় কৰিব চাব কোন এই আইতাগৰাকীয়ে কি সুন্দৰকৈ আপোনাৰ ৰুটি ঘুগুনিকণ খালে দেখিছে মনটোৱে ভাল লাগিছে দেখিছে আপুনি নাতিও পাই গ'ল আৰু হোটেলৰ বাইদেউগৰাকী ছোৱালীগৰাকীয়ে যে আইতাজনী মৰমতে মোৰো আচুৰি দিছে সঁচাকৈ এইবিলাক আচলতে মৰম কিছুমান মৰম যে টকা পইচাই কিনিবলৈ নাপায় ইয়াক সঁচা মৰম বুলি কয় এজনী তাই নিজৰ আইতাক নহয় যদিও সঁচাকৈ ভণ্টি তোমাক এটা ধন্যবাদ দিছোঁ দেই এনেকুৱা মৰম কৰিবা শিৱ বাবাই তোমালোকক আশীৰ্বাদ কৰিব বাকী বাটেদি গৈ থকা আইতাগৰাকী হোটেললৈ আহোঁতে ছোৱালীগৰাকীয়ে মূৰ আচুৰি দিছে ধুনীয়াকৈ
সঁচাকে বহুতেই ভাল লাগে দেই আইতা দেখিছে নাতি আপোনাৰ মোৰো আচুৰি দিছে ধুনীয়াকৈ ৰবৰ দি বান্ধি দিব দিয়ক আপুনি গৰম গৰম চাহখন খাই লওক আয়ু পাই গ'ল চবকে হ'ব দুখ পাইছে ন মানে অলপ গা পা ধোৱা নাই যে আঠা হৈ গ'ল চুলিখিনি ন আৰু এতিয়া আমি চুলি তুলি আচৰি আইতাৰ ঘৰ 3 মাইলত বুলি কৈছে আইতাক যোৱাৰ এটা ব্যৱস্থা কৰি দিম যেন আইতা 3 মাইলৰ ঘৰ পাই যায়গৈ আইতা ভাল লাগিছে হয়নে নহয় মূৰটো আচুৰি দিওঁতে ধুনীয়া এয়া নাতি দিয়ক আপোনাৰ ল'ৰা কেইজন আছে আপোনাৰ 3জন ন ছোৱালী আছেনে আপোনাৰ ছোৱালীও আছে আপোনাক চোৱা চিতা নকৰে ন হা সঁচাকৈ 3টা ল'ৰা থাকিও চোৱা চিতা নকৰে আইতা যাব আপোনাৰ হেৰি 3 মাইল যাব হা আপুনি কাম এটা কৰিব আপোনাক ভাড়াটো দি দিছোঁ আপুনি পাৰিলে টেম্পু এখন ৰখি থাকে নহয় মিছন চাৰিআলি এইখনত উঠাই পেলাই পঠিয়াই দিবচোন দেই 3 মাইল যাব আৰু ধুনীয়াকৈ উঠাই পঠিয়াই দিব হা আৰু লগতে আপুনি যাব হা খোৱা বোৱা কৰি ল'ব মই টেম্পুত বুজাই দিছোঁ গৈ থাকিব আয়ু যাব তাকে আইতাকে টেম্পুত উঠাই দিলোঁ সঁচাকৈ কিবা এটা আজি ভাল কাম কৰিলোঁ যেন লাগিছে সঁচাই চাই যাব ধন্যবাদ